Hello guys, welcome back to my YouTube channel Konkush Motor Vlog. আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি আছোঁ তিনচুকীয়া আৰু সেইটো এতিয়া যাওঁ ঘৰত আৰু খুব দেৰিয়ে হৈ গ'ল আৰু ট্ৰেইন আছে 1:44 মানত আৰু এতিয়া টাইমটো প্ৰায় 1টা বাজি গ'ল আৰু সেইটো এতিয়া ট্ৰেইনৰ ষ্টেচনত যাওঁ আৰু গৈ মেলি একেবাৰে খুব ধুনীয়াকৈ টিকেট কৰি লওঁ টিকেট কৰি মেলি যাম ধেমাজি আৰু তাৰ মাজত ট্ৰেইনৰ পৰা কেনেকুৱা ধৰণৰ ভিউ উঠে চাহপাতৰ বাগানেদি সকলোবিলাক আপোনালোকে ভিউ এনজয় কৰিব আৰু ইউটিউব চেনেলটোত যোনে যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰিব গাইছ আৰু ফেচবুক পেজটো আপোনালোকে যোনে যোনে নতুনকৈ আহিছে ভিজিট কৰিছে আৰু তেন্তে আপোনালোকে সকলোৱে ফ'ল' কৰি দিব আৰু এতিয়া যাওঁ ডাইৰেক্ট ট্ৰেইন ষ্টেচন এতিয়া গৈ আছোঁ ট্ৰেইন ষ্টেচন দেই এইফালে আমাৰ মৃদুল দা বুলি কয় যে খুব ভাইৰেল হৈছিলে যে এইজনে আকৌ দেই মৃদুল দা বুলি কয় চাইকেল লৈ আহিছে অঁ এবাৰ স্কুটি লৈ আহিছে এতিয়া ট্ৰেইন ষ্টেচন গৈ আছোঁ খুব ধুনীয়াকৈ এইফালে পাই গ'লোহি আৰু নিউ তিনচুকীয়া ট্ৰেইন ষ্টেচনৰ ওচৰত আৰু এইডোখৰ অকণমান ভিৰ ভাৰ এলেকা ইফালে লেফ্ট এইফালে তিনচুকীয়া ৰাস্তাবিলাক ইমান ঠেক চাওকচোন এইটো মেইন হাইৱে হয় আকৌ ন মেইন হাইৱে এইফালেদি ধেমাজি যাব এইফালে এইটো নিউ তিনচুকীয়া জাংচন এইফালেদি সোমাব লাগিব এইফালেদি এতিয়া টিকেট কাটি লওঁ ইয়াত গৈ বাই দাদা আকৌ লগ পাওঁ এইটোৱে হ'ল তিনচুকীয়া ট্ৰেইন ষ্টেচন বহুত ডাঙৰ আছে কিন্তু দেই এইখন ট্ৰেইন পাই গ'লে এতিয়া ওচৰত এতিয়া ট্ৰেইনত উঠিম তাৰপিছত চাহ বাগানৰ মাজৰ ভিউ আপোনালোকে এনজয় কৰিব আৰু এতিয়া ট্ৰেইন ষ্টেচনৰ পৰা ট্ৰেইনখন ওলালে ধেমাজিৰ অভিমুখে আৰু এতিয়া তিনচুকীয়া ষ্টেচন বাই কৈ ডাইৰেক্ট ধেমাজিত লৈ গৈ আছোঁ আৰু এইফালে মেইন হাইৱে কাষৰত একদম ট্ৰেইন গৈ থাকে এই দৃশ্যটো দেখি ভাল লাগে কিন্তু চাওকচোন চাহপাত বাগান একদম খুব ধুনীয়াকৈ দেখিলোৱে আৰু এইফালে তিনচুকীয়া টাউনখন ক্ৰছ কৰি ট্ৰেইনখন গৈ আছে আৰু এনেকৈ চাই গৈ আছে এইফালে ট্ৰেইনখন গৈ আছে কি ধুনীয়া লাগিছে হয়নে বাৰু এতিয়া পালোহি তিনচুকীয়া আৰ্মি কেম্প আৰু আৰ্মি কেম্পটো কি সুন্দৰকৈ বনাই থোৱা আছে চাওকচোন আপোনালোকে আৰু এতিয়া পালোহি ডিব্ৰুগড় ট্ৰেইন ষ্টেচন আৰু ডিব্ৰুগড়ত ট্ৰেইনখন অলপ টাইম ৰখাব আৰু সেইটো খুব ধুনীয়াকৈ কিবা এটা খাই লওঁ আৰু ট্ৰেইন শ্ল' কৰি গৈ আছে আৰু এইফালে চাহপাতৰ মাজে আপোনালোকে দেখিছে নাই বাৰু কেমেৰাত ইয়াত খুব ধুনীয়াকৈ চাহ তুলি আছে মানুহসকলে আৰু এতিয়া পাই গ'লোহি আমি বৰ্তমান বগীবিল ওচৰ আৰু এতিয়া বগীবিলত খুব ধুনীয়াকৈ ট্ৰেইনখন সোমাব অলপমান আপোনালোকক দেখাব চেষ্টা কৰিম বাৰু এইফালে চাওক ডিব্ৰুগড় বগীবিলৰ তলত ট্ৰেইনখন লাহে সোমাই গ'ল কোনে এনেকুৱা ধৰণৰ বগীবিলখন ট্ৰেইনৰ যাত্ৰা কৰি পেলাই খুব ধুনীয়াকৈ নদীখন উপভোগ কৰিছে বাৰু চাওকচোন নদীখন এতিয়া প্ৰায় শুকাই আছে আৰু বাৰিষা দিন যিহেতু পাইছে এই নদীখন খুব পানী বাঢ়িব বাৰু আৰু মাজে চাওকচোন গোটেই অকল বালি শুকাই আছে বৰ্তমান নদীখন বহু সময় আহি এতিয়া বগীবিলৰ তলৰ পৰা খুব ধুনীয়াকৈ ট্ৰেইনখন ওলালে আৰু এইফালে গৈ আছোঁ আমি এতিয়া ঘৰত ধেমাজিৰ অভিমুখলৈ আৰু এইফালে ট্ৰেইনখনৰ পৰা অলপকৈ ওলাইছে হাৱা ইমান মাৰিছে নহয় বহুত বেছি ভয় লাগিছে ভাই ট্ৰেইনখন এনেকৈ ধৰণৰ খুব ধুনীয়াকৈ বেকা হৈ গ'লে দেখি ভাল লাগে ন এইটো কাৰণে অলপমান আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ' বনাইছোঁ কি সুন্দৰ লাগিছে দেখি পেলাই ৱাও প্ৰায় বহু সময় আহি এতিয়া ট্ৰেইন ষ্টেচন পাই গ'লোঁ ধেমাজিৰ আৰু খুব ধুনীয়া লাগিছে মনটো কাৰণ বহু দিনৰ পিছত আপোন ঠাই এখন পাইছোঁহিতো এইকেইজন বন্ধু দেই মোক লগ পাইছিলোঁ এতিয়া যাওঁগৈ দেই দাদা এইটো ধেমাজি ট্ৰেইন ষ্টেচন এতিয়া যাওঁ ডাইৰেক্ট ঘৰত বেটেৰীত উঠোগৈ ই ৰিক্সাত আৰু এতিয়া গৈ আছোঁ ই ৰিক্সাত এইফালে ককা এজন আছে দেই ককা বোলে ধেমাজি চাৰিআলি যায় ন আপোনাৰ ঘৰ ধেমাজিতে তিনচুকীয়া মই তিনচুকীয়া পাইছোঁ তিনচুকীয়া কোন জেগা বাহিৰত আছে ন অঁ ইয়াত এতিয়া মামাৰ ঘৰত আহিছে মামাৰ ঘৰত আহিছে ককাই লগ পালোঁ দেই একেলগতে আজি গৈ আছোঁ ই ৰিক্সাত আৰু এইখন হ'ল ধেমাজি কমাৰ্চ কলেজ কি হ'ল দাদা আৰু
চুৰ এইটো এইটো চুৰ কৰিছিলে নে এইটো আহি পেলাই চুৰ লপা থপা দি আছে ন এইটো চুৰ অ' দাদা কি চুৰ কৰিছিলে বাইক চুৰ ধেমাজিত এই তাকে দেখিছিলে যে আমি যে কৈছিলোঁ যে ট্ৰাফিক জাম লাগি আছে এইটো কাৰণে ট্ৰাফিক জাম লাগি আছিলে মানে হয় নাই বাৰু অঁ মই সেইফালে এই অটো ষ্টেণ্ডলৈ গ'ল